গাইস মনুৰ এই মাথা ৰাইছ কাৰ এইটো মাছ চাওক অৱস্থা আমি নোহোৱা কৰি দিছোঁ কেনে বেটা কেনে বহুত ডিষ্টাৰ্ব দি থকা খালত গাঁঠিলি হা হেম্পাতি একদম পুৰা খামচু খামচু থাকে হেম্পাতি দি চলে চাওক কাকটো আছে না ৰা হেৰি চাওক ওয়েলকাম টু মাই ইউটিউব চেনেল আছাম ৰিতো আজি যাই আছোঁ মানে বাৰীত মানে অলপমান মানে মাছ চাই আহোঁ ৰাইজসকল মানে ৰাতি হ'ল বাৰু ব'লা তো ৰাইজসকল এনেদৰে আমি ৰহানচেল বাৰীৰ পাছফালিত যাই আছোঁ আৰু আমাৰ লগত আছে বাবু বাবু আমি যাই ক'ত যাইছোঁ বাৰীৰ পিছত যাই আছোঁ বাৰীৰ পিছত যাইছোঁ তো ব'লক আৰু চাব পাৰিব ইয়াত আৰু আমাৰ ৰন্ধা আগত পুৰা একদম মানে টচ লৈ পুৰা ৰেডি আৰু ইয়াৰ পৰা মানে মাছ চাহ আৰম্ভ তো মাছ চাৰ আগত ৰাইজসকল আমি চেণ্ডেলযোৰ মানে ক'ৰবাত মানে সলগেট হৈ যাব লাগিব নহ'লে আৰু তাতে মানে এক আঁঠুমান পানী হ'ব আৰু এইটো মাছ আপোনালোকে দেখিছে এই সৰু মাছ ৰাইজসকল আৰু এইবোৰ মাছ এনেকুৱাকৈ ফাই থাকে ৰাইজসকল এক পোৱামান হ'ব আৰু যদি ভালকৈ মাৰা এনেকুৱাকৈ মানে বস্তা দি আছে প্ৰায় ইয়াত মানে এক আঁঠুমান মানে পানী আছিলে একদম পুৰে বস্তাটো মানে ডুব গৈছিল আৰু এতিয়া বাৰু পানীগিলা শুকাই গ'ল সেইটো কাৰণে যাই আছোঁ মানে আৰু জকটকৰ কাৰণে মেইন ভয় তো ৰাইজসকল এনেকুৱাকৈ চেণ্ডেলযোৰ ইয়াত মানে সলগাই থৈ যাওঁ এনেকুৱাকৈ মানে চেণ্ডেল টেণ্ডেল সলকাই আহিলোঁ আৰু আগত বহুত আন্ধৰ মানে ফ্লাক্সটো দি আজি মানে ফ্লগটো বনাম আৰু একদম পুৰা চকুত লাগিছে ফ্লাক্সটো কিন্তু একো নাই আৰু এই অধি মানে যাই আছোঁ এইবোৰ চাব পাৰিব গোটেই আন্ধাৰে হৈছে আৰু আমাৰ বাবুক চাব পাৰিব মোবাইল লৈছে আৰু আমাৰ ৰন্ধা একদম পুৰা টচ মাৰি আছে এই দোস্ত এই ব্লগ বনি আছে দোস্ত ভাই লাইভ আৰু চাব পাৰিব এইবোৰ মানে কম কমকৈ পানী আছে তো ৰাইজসকল মাছ পাওঁ নে নাপাওঁ সেইটো ফিক্স নাই কিন্তু ৰাইজসকল মানে কিবা মানে আহি খেলে ভাল লাগে ৰাইজসকল কিবা মানে এনেকুৱাকৈ মানে মাছ মাৰি খেলে মানে কিবা ফিলিংছটো মানে অলপমান মানে বেলেগতকৈ মানে বেলেগ পায় আৰু ৰাইজসকল ইয়াত চাব পাৰিব পানীও নাই মাছো নাই ইয়াত গোটাই মানে শুকাই গ'ল আৰু পানীগিলা এই একেলগেমান আছিল পানী আৰু এতিয়া আমাৰ বাবু চাব পাৰিব এই ৰাতি ৰাতি মানে ভিডিঅ' বনাই বুলি ৰাইজসকল চাব পাৰিব ইমান গৰম লাগিছে মানে গেঞ্জি ইঞ্জি মাৰি চাব পাৰিব আৰু এইটো আইতা হৈ ৰাইজসকল আৰু এইপিনি চব মানে আন্ধাৰে ৰাইজসকল চাওক আছে নে চা 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 তোমাৰ ৰন্ধা এটা মাছ কাটিল এইমাত্ৰ তুৰি মাছ আছিল খেদিছিলে নাই খেদা নাই ক'ব নোৱাৰোঁ গেল বোলে ৰাইজসকল বাবু কিবা ক'ব নেকি কি মাৰবে জানি ইমান নহয় লাইফত চলিছে লাইফত লাইফত গোটা যাব গম পাইছ না বইতে মানে মাছটো গ'ল ৰাইজসকল গ'ল তোমাৰ মাছটো মানে সানিছিল ৰাইজসকল একদম পুৰা মানে গুলি যাই দিছে সানাই মানে দুই চিঙা হৈছে ৰাইজসকল মাছটো আৰু এনেদৰে যাইছোঁ ৰাইজসকল একদম পুৰা লাহে লাহে ভ্লগ বনাইছোঁ কাৰণ মাছ ধৰিব আৰু এনেকুৱাকৈ যাইছোঁ আৰু ইপিনে মানে খাল আছে ৰাইজসকল ইয়াত মানে পৰাৰ লগে লগে ৰাইজসকল এক গল পানী হ'ব আৰু চাব পাৰিব ধীৰে ধীৰে দৱাটো মানে অলপ বাঢ়ি আছে আৰু কেনেদৰে জংঘল জংঘল কাৰণে ভয় লাগে আৰু কেনেকৈ যায় আছে না ৰা মুচি মুচি বিদ্যা মাছ পুচি বিদ্যা হাব বুলি এটা কথা গম পাবি কুইছে সদাৰ কথা মই ভাব বুলি ভাবছো সেই ৰাইজসকল মানে আখুৰা মানে কি ডাঙৰ মানে কুইছা মাছ ৰাইজসকল মানে ৰন্ধাই মানে কাটিছিল মানে সেই মাছটো মানে কুইছা মাছটো একদম দাউৰিছে আমাৰ বাবুত ধৰি ৰাইজসকল সাপ বোলে চালা কি হ'ব ৰাইজসকল ইমান থগাৰ মাছ আকুৰ খেদিছি এই ৰাইজসকল সাপ বুলি কৈ খেলে মানে ভয় কৰি খেলে মানে মাছটো একদম পুৰা খেদিছে আৰু দে আৰু চাব পাৰিব এতিয়া ইয়াত কুইছা চাইছোঁ ৰাইজসকল আমাক লাগে কুইছা আৰু এইটো গৰৈ মাছ হুমপাই ৰাইজসকল চাব পাৰিব সানিছে মুচি ৰাইজসকল কৈ তো এটা মাছ কাটলোঁ ৰাইজসকল এইটো চাব পাৰিব সৰু গৰৈ ৰাইজসকল চলব তো ৰাইজসকল এইটো মাছ চাব পাৰিব এৰি দিওঁ নেকি ৰাইজসকল কাটা গৈছে কিন্তু ই মৰব আৰু এৰি দিলে চাব পাৰিব লৈ ইয়াত কি কৰিম মাছ তো ৰাইজসকল ইয়াত মানে মাছ নাপালোঁ আৰু সেই কুইচাকুৰে মানে লাজ আছিল সোণালী সুযোগ আছিল মানে ৰাইজসকল সেইটো মানে আমি হেৰালোঁ আৰু এতিয়া মানে অলপমান আগত যাওঁ তো আমাৰ বাবু যি কৰিছে আৰু তো ৰাইজসকল মানে পথাৰত মোৰ মানে এটা কাৰণে ভয় লাগে সেই জগটোৰ কাৰণে মানে ইমান ভয় লাগে ৰাইজসকল মোক লাগে মানে সাপে শুইতে খেলে মানে সেইটো কৰক আৰু মানে একদম পুৰা জখমি কৰি দিয়ক মোক আকৌ ভয় নালাগে কিন্তু ৰাইজসকল এই সৰু মিনি জগটোক মানে ইমান ভয় লাগে তো মানে সেইবোৰ কাৰণে মানে চেক কৰি থাকিব লাগে মানে ভৰি দুখন চাব পাৰিব নাই দে চলো আৰু এনেকুৱাকৈ যাইছোঁ আৰু চাব পাৰিব এখন পথাৰ হৈ এই দিনৰ পোহৰত যেন মই যেন দেখি থাকোঁ আৰু ব্লগগিলা আৰু মই ইয়াতে মানে ৰিল চিল বনাই থাকোঁ আৰু এতিয়া ৰাতি চাব পাৰিব একদম পুৰা আন্ধাৰে আন্ধাৰ চাওক এইকেইডাল গছ এই চাইডত মানে ঘৰ আছে আৰু মাছ ৰাইজসকল দেখিছে চাবি এতিয়া সানিব 1 2 3 গেল আছে তো ৰাইজসকল ইয়াত আছে আমাৰ ৰন্ধা অইলে আছে বৰ্তমান মাছটো মানে কাটিছে চাব পাৰিব এইটো চাব মাছটো দুই চিঙা ৰাইজসকল একদম বাবু ল
দুটা হ'ল ফাইনেলি দুটা ফাইনেলি ৰাইজসকল দুটা হ'ল কিবা কৰি আৰু কিন্তু আমি মানে কুইছে সুৰ মানে বহুত আফচোচ আৰু চাব পাৰিব আমাৰ ৰন্ধা একদম পুৰা টচ চচ মাৰি খেলি বৰ্তমান চাই আছে আৰু এটা চাব পাৰিব ডাঙৰ ঘৰ এম পাৰে ৰাইজসকল হাঁহ মৰছি নেকি বেছি মানে ডাঙৰ মাছকেইটা মানে যায় ৰাইজসকল মানে জঙাল নাদিলে মানে সেই এটা মানে দিগদাৰ আৰু তেনেকুৱা ৰাইজসকল চাইডে দি চাইছোঁ আৰু চাব পাৰিব পানী অলপ পানীতে মানে মাছ বেছিকৈ থাকে ৰাইজসকল সেইটো কথা মানে সত্য যুগৰ পৰা মানে চলি আছে আৰু চাব পাৰিব পানী মানে একদম পূৰা একেলগে নাছিল আৰু এতিয়া সুখে খেলে একদম পূৰা পানী নাই পথাৰখনত তো ৰাইজসকল এটা মানে ঠাইত যাই আছোঁ মানে সেই ঠাইটোত একদম পূৰা মানে কুইচা নাথাকিলেও মানে ডাঙৰ ঘৰে কয় সেইবোৰ মানে থাকিব লাগে আৰু পূৰা একদম পূৰা নাথাকিলে নাই আৰু কি আছে এনে জাষ্ট মাছ মাৰিব আহিছোঁ আৰু মাছ মাৰি একদম পূৰা মোৰ ভাল লাগে মানে অনলি অন মানে নাইটত মাছ মাৰি মোৰ বেছি ভাল লাগে ৰাইজসকল ৰাতি মানে মাছ মাৰি খেলে বহুত ভাল লাগে আৰু দিনত এনে আৰু চাব পাৰিব ইয়াত মানে থাকিব লাগে ৰাইজসকল মেইন জাগাখিনি মানে চাওক এনেকুৱাকৈ মানে ধাৰেনি দি পানী মানে বৈ আহে আৰু এনেকুৱাকৈ চাব পাৰিব এইবোৰ একদম পূৰা চাফা পানী হয় আৰু ইয়াত মাছ চাছ থাকিব লাগে ৰাইজসকল নাই বৰ্তমান মাছে নাই ৰাইজসকল তো ৰাইজসকল এনেকুৱাকৈ বকিলে ক'ত আৰু মাছ থাকিব আৰু ৰাইজসকল এইগিলা মানে বাঢ়ি আছিল আৰু ইয়াৰ পৰা মানে পথাৰ আৰম্ভ ৰাইজসকল ইয়াৰ পৰা একদম পূৰা পথাৰ আৰম্ভ আৰু ইয়াত মানে দিনত হ'লে মানে জাল পাতিলে একদম পূৰা মাছ লাগে ৰাইজসকল কিন্তু আমি ৰাতি মানে কুইছে আহিছোঁ ৰাইজসকল মেইনলি ৰাইজসকল আমি কুইচাৰ কাৰণে আহিছোঁ ৰাইজসকল সেই কৈ মাছ গৰৈ মাছ এইবোৰৰ কাৰণে আহে ৰাইজসকল এইবোৰ মানে বহুত মাৰিব পাৰোঁ আৰু এনেই জাষ্ট দুটা মাৰি খেলে আপোনালোক দেখি দিছোঁ আমাক লাগি কুইছে তো ৰাইজসকল এইবিলাক মানে কাচিখান মানে মই লৈছোঁ এইবিলাক মানে অলপমান মদ ট্ৰাই কৰোঁ আৰু মাছ মাৰিব পাওঁ না নৰোঁ তো ৰাইজসকল এনেকুৱাকৈ মানে মাছ চাই যাই আহিছোঁ তো এইটো পুখুৰী ৰাইজসকল ইয়াত মাৰিব নোৱাৰা এনেকুৱাকৈ মানে পথাৰত নামি লওঁ এনেকুৱাকৈ মনে ৰাইজসকল মাছ পালি ভাবিছিল মাছেই নাইচোন ৰাইজসকল এনেকুৱাকৈ যাই আহিছোঁ আৰু চাব পাৰিব এইবোৰ মানে বেছি পানী নাই আৰু একদম পূৰা পানী নাই ক'ত মাছ থাকিব আৰু চাব পাৰিব ইয়াত মানে কুইচা থাকিব পাৰে আৰু মেইনলি তো কুইচাৰ কাৰণে আহিছোঁ মাছেই নাইচোন ৰাইজসকল তো এখন লৈছোঁ একদম পূৰা বিখ্যাত মানে কাচি একদম পূৰা এখন মানে সেই আৰু মাছ 2 টুকুৰা হৈ যাব আৰু এইটো মেইন থাকিব পাৰে তাৰপিছত এনে মানে মাৰি চাওঁ থাকিলে আৰু নাথাকিলে নাই ৰাইজসকল একদম পূৰা মাছেই নাই আৰু ইয়াৰ ভিতৰতো মানে থাকিব লাগে নাই ৰাইজসকল তো বেড লাগ ৰাইজসকল এটা মানে ডাঙৰ চাই মানে এটা মানে কুইচা পাইছিলোঁ আৰু সেইটো মাৰিব নোৱাৰিলোঁ সেইকাৰণে মানে কৈছে আৰু যা আৰু ক'ত আৰু মাছ পাবি তো ৰাইজসকল মানে এটা মানে কাকৰা মানে কাটি চাওঁ মানে মোৰ বিৰাট মানে কাকৰাৰ কাৰণে খং উঠি দিছোঁ ক'ৰবাত ৰাইজসকল গা ধুব গ'লে মানে এনেকুৱাকৈ মানে হেৰি কৰিব আহে মানে কামৰাব আহে ৰাইজসকল আৰু কাকৰাটো ইয়াতে আছে আৰু এইটো ৰাইজসকল চাব পাৰিব ক'ত আছে এইটো ৰাইজসকল ইয়াক এতিয়া কাটিম ৰাইজসকল এইটো ৰাইজসকল এইটো কাকৰা আপোনালোকে চাব পাৰিব ইয়াত কাটিলোঁ মই কেনে বেটা কেনে বহুত ডিষ্টাৰ্ব দি থকা খালত গা ধুলি হেম্পাৰ এতিয়া একদম পূৰা খামচি থাকে হেম্পাৰ দি ৰাইজসকল চাওক কাকৰাটো ইয়াক ৰাইজসকল যদি কোনোবা যদি খা দিওঁ ৰাইজসকল আৰু বহুতে মানে কৈ যায় ভৰ্তা কৰি খালি বোলে একদম পূৰা বঢ়িয়া বোলে সেই ৰাইজসকল মানে কুইচাখুৰ মানে একদম কাটিবও নোৱাৰিলোঁ ৰাইজসকল এনেকুৱা মানে ভিডিঅ' কৰিছিলোঁ আৰু কাটিম বুলি তো ৰাইজসকল কুইচাখুৰ প্ৰায় বজাৰত বিক্ৰী কৰিলে প্ৰায় 500 টকামান পালোঁ ৰাইজসকল ফিক্স একদম আৰু কুইচাৰ বুলি কি হ'ল ৰাইজসকল এই কাকৰাটো ঘানছোঁ ৰাইজসকল খঙত কাটছোঁ ৰাইজসকল মানে সেই খালটোত গা ধুবা গেলিয়ে মানে তামান ভয় লাগে ৰাইজসকল ইয়াৰ কাৰণে সেইটো কাৰণে মই খঙত কাটছোঁ ৰাইজসকল আৰু ইয়াত মানে দেই আৰু এই গেছি এইটো খোলা যাবানি এইটো গেছ মনুৰ এই মাথা ৰাইজসকল সেইটো মাছ চাওক অৱস্থা আমি নোহোৱা কৰি দিছোঁ ৰাইজসকল চকুৰ আগত সৰু মাছ হওক ডাঙৰ মাছ হওক কাচুৱা হওক বা কুইচা মাছ হওক আমি এদিন ৰাইজসকল একদম পূৰা তাক কাটাটো ফিক্স বা জঙাৰ আনিলে আমাৰ বেছি ভাল লাগে একদম পূৰা যাবাই নিতাওঁ ৰাইজসকল আৰু এই ৰাইজসকল আমাৰ ৰন্ধাক চাই একদম পূৰা ক'ত মাছ মাৰি আছে চাওঁ কুইচাৰ চাবা গৈছে ৰাইজসকল
তো ৰাইজসকল আজি এনেকুৱাকৈ মানে মাছ মাৰা মানে ট্ৰাই কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো আৰু ঘণ্টা যোন আছে ছাবস্ক্ৰাইব কৰি মানে ঘণ্টাটো দাবাই দিব। তো আজি কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ দেই, জয় অসম।